হেল্ল' ভিউৱাৰ্ছসকল, এক্সেল সিৰিজৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে কি ধৰণে আপোনালোকৰ ৰিকুৱাৰমেণ্ট অনুসাৰে এটা কলম বা এটা ৰ'ৰ আপোনালোকে উইথটো আৰু হাইটটো আপোনালোকে চেঞ্জ কৰিব পাৰে। মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ যে কি ধৰণে আপোনালোকে এডিশ্যনেল কলমছ বা এডিশ্যনেল ৰ'জ আপোনালোকৰ ডেটা শ্বীটত এণ্ট্ৰি কৰিব পাৰিব। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ আগৰ ভিডিঅ'বোৰ চাই লওক, কিয়নো মই এটা ছিকুৱেঞ্চিয়েল ৱেত গোটেই এক্সেলৰ ভিডিঅ'বোৰ দি আছোঁ। গতিকে আপোনালোকে যদি আগৰ ভিডিঅ'বোৰ চাই তেনেহ'লে এই ভিডিঅ'টো বুজাত আপোনালোকৰ সুবিধা হ'ব বা আপোনালোকে বিশেষকৈ নিজকে কানেক্ট কৰিব পাৰিব। অ'কে, গতিকে এতিয়া ছাপ'জ আমি এটা চেলৰ ৱেটটো বঢ়াব বিচাৰিছোঁ। অ'কে, তো ইয়াত চাওক আপোনালোকে যিটো এ কলম আছে ইয়াত সকলোবোৰ ডেটা এই কলমটোৰ ভিতৰতে আছে এক্সেপ্ট দুটা। সেই প্ৰথমটো হৈছে A1 চেলত থকা ইনফৰমেশ্যনটো, সেইটো হৈছে মান্থলি এক্সপেন্স, যিটো নেকি বাঢ়ি আপোনাৰ B1 চেলটোলৈকে আহিছে। ঠিক একেদৰে A14 যিটো চেলত মই ডেটা এণ্ট্ৰি কৰিছোঁ এডিশ্যনেল ইনফৰমেশ্যন, সেইটো চাওক আপোনাৰ B14 চেলটো পাৰ হৈ গৈছে, ইভেন C14 চেলটোলৈকে আহিছে। অ'কে, গতিকে আপুনি যদি বিচাৰে যে এই গোটেইখিনি ডেটা মই এই কলমটোৰ ভিতৰতে আপুনি যদি চাব বিচাৰে বা ৰাখিব বিচাৰে, তেতিয়া কি কৰিব লাগিব, আপুনি এই এ আৰু বি যিটো কলম আছে তাৰ মাজত চাওক এটা সৰু এটা লাইন দেখিবলৈ পাইছে। আপোনাৰ যদি মাউচটো সেই লাইনডালৰ ওপৰলৈ নিয়ে, আপোনাৰ মাউচ যিটো পইণ্টাৰ আছে অট'মেটিকেলি চেঞ্জ হৈ এটা প্লাছ বটন নিচিনা হৈ গৈছে আৰু দুফালে এৰ' আছে। তেনে হোৱাৰ পাছত আপুনি চিম্পলি লেফ্ট ক্লিক কৰি আপুনি যদি এনেকৈ ড্ৰেগ কৰে, তেতিয়া আপোনাৰ ৰিকুৱাৰমেণ্ট অনুসাৰে আপুনি সেই কলমটো বহল কৰি ল'ব পাৰে। অ'কে, ঠিক একেদৰে ছাপ'জ মই ৰ'ৰ যদি কথা কওঁ, এই ৰ'টো ছাপ'জ য'ত ৰেণ্টৰ এক্সপেঞ্চিবোৰ আছে, মই এইটো অলপ হাইটটো বঢ়াব বিচাৰিছোঁ। তো চিম্পলি মই 5 আৰু 6ৰ মাজত যিটো লাইন আছে তাৰ ওপৰলৈ যদি মই মাউচ পইণ্টাৰটো লৈ যাওঁ, চিম্বলটো চেঞ্জ হৈ গ'ল। আৰু এতিয়া যদি মই তলৰ ফালে ড্ৰেগ কৰি দিওঁ এনেকৈ, চাওক অট'মেটিকেলি ইয়াৰ হাইটটো চেঞ্জ হৈ গৈছে। অ'কে, তো এনেধৰণে আপোনালোকে হাইটটো বা আপোনালোকে উইথটো চেঞ্জ কৰিব পাৰিব। এতিয়া ইয়াতে দুটামান কথা আহিল। ছাপ'জ আপুনি এই ৰেণ্ট, ৱাটাৰ, টিউশ্যন, গ্ৰ'চাৰী সকলোবোৰে যিটো উইথ আছে গোটেইবোৰ ৰ'ৰ একেলগে আপুনি চেঞ্জ কৰিব বিচাৰিছে। আপোনালোকে যদি এটা এটাকৈ কৰে তেতিয়া কি হ'ব, বেলেগ বেলেগ মানে হাইটৰ হ'ব পাৰে, হয়নে? আপুনিতো হাতেৰে এডজাষ্ট কৰিব নোৱাৰিব। ছাপ'জ মই এইটো টানি দিলোঁ, তাৰপিছতো মই আকৌ টানিলোঁ, গতিকে এটা অলপ বেছি এটা কম তেনেকুৱা হ'ব পাৰে, হয়নে? কিন্তু আপুনি যদি ইকুৱেলি কৰিব বিচাৰিছে, তাৰ উপায়টো কি, আপোনালোকে গোটেইকেইটা ৰ' এনেধৰণে ছিলেক্ট কৰি ল'লে আৰু তাৰপাছত যিকোনো এটা ৰ'ৰ যদি আপুনি উইথটো হাইটটো যদি আপুনি চেঞ্জ কৰে, ছাপ'জ মই ইয়াত যদি এনেকৈ চেঞ্জ কৰিছোঁ, অট'মেটিকেলি চাওক গোটেইকেইটা ৰ'ৰ হাইটটো ইকুৱেলি চেঞ্জ হৈ গৈছে। অ'কে, আপোনালোকে মই এবাৰ কণ্ট্ৰল Z দবাই আনডু কৰি লৈছোঁ, যিকোনো এটা ৰ'ৰ আপোনালোকে চেঞ্জ কৰিব পাৰে। ছাপ'জ মই এইটো যদি কৰোঁ, ইয়াতো চাওক চবৰে চেঞ্জ হৈ গৈছে। ঠিক একেদৰে যদি মই কলমৰ কৰি দেখাওঁ, ছাপ'জ B, C, D এই তিনিটা কলমৰ মই উইথটো অলপ চেঞ্জ কৰিব বিচাৰিছোঁ, তো তিনিটা মই ছিলেক্ট কৰি ল'লোঁ আৰু তাৰপাছত যিকোনো এটা কলমৰ যদি মই উইথটো চেঞ্জ কৰোঁ, অট'মেটিকেলি চাওক গোটেই তিনিটাত চেঞ্জ হৈ গৈছে। আকৌ মই আগৰ দৰে কৰি লৈছোঁ, এনেধৰণে আছিল। অ'কে, এতিয়া লেটছ চে আপোনালোকে যদি অট'মেটিকেলি কৰিব বিচাৰে, তো এক্সেলত এটা অট'মেটিক অপশ্যনো আছে। সেইটোত কি হ'ব, আপোনালোকে চিম্পলি এ আৰু বিৰ মাজত থকা লাইনডালৰ ওপৰত যেতিয়া এই ক্ৰছ চিনটো আহিব, চিম্পলি ইয়াত যদি আপুনি ডাবল ক্লিক কৰে, অট'মেটিকেলি চাওক যিটো কলমৰ যিটো ৱেইট আছে সেইটো ৰিচাইজ হৈ পৰিছে। অ'কে, ঠিক একেদৰে আপোনালোকে এই হৰাইজেণ্টেলো কৰিব পাৰে, মানে ৰ'জবোৰতো কৰিব পাৰে। কিন্তু এনেকৈ এটা কথা আপোনালোকে ধ্যান ৰাখিব লাগিব যে যেতিয়া অট'মেটিকেলি আপোনাৰ উইথটো এডজাষ্ট হ'ব বা হাইটটো যদি এডজাষ্ট হয়, তেতিয়া সদায় এক্সেলে কি কৰে, সেই কলমটোত থকা বা সেই ৰ'টোত থকা যিটো সকলোতকৈ ডাঙৰ ডেটা সেইটো কনচিডাৰ কৰে আৰু সেইটো অনুসাৰে কি কৰে, তাৰ উইথটো বা হাইটটো চেঞ্জ কৰে। অ'কে, গতিকে আমি যেতিয়া এই কলমটো যেতিয়া অট'মেটিকেলি আমি উইথটো এডজাষ্ট কৰিলোঁ, আপোনালোকে দেখিবলৈ পালে যে ইয়াৰ যিটো উইথটো চেঞ্জ হ'ল সেইটো এই A14 চেলটোত যিটো ইনফৰমেশ্যন আছে সেইটো একৰ্ডিংলি চেঞ্জ হৈ গ'ল। কিয়? কাৰণ A14 চেলত যিটো ডেটা আছে সেইটো হৈছে সকলোতকৈ দীঘল ডেটা। আকৌ লেটছ চে কেতিয়াবা আপোনালোকৰ এনেকুৱা হ'ব, যেতিয়া আপোনালোকে ডেটা কপি পেষ্ট কৰিব, তেতিয়া আপোনালোকে দেখিবলৈ পাব যে চেলটো প্ৰথমৰ পৰা এনেকৈ আছে, এটা চেল এনেকৈ আছে, এটা চেল হয়তো এনেকৈ থাকিব, হয়নে? এতিয়া চাওক দেখিবলৈ ডেটাটো ভাল লগা নাই, ইয়াৰ ফৰ্মেটিংটো ভাল হৈ থকা নাই, মাজত গেপ বেছি আছে, কোনোবা তাত কম আছে। গতিকে আপোনালোকে যদি ভাবে যে মই এইটো যিমানটো উইথ হ'ব লাগে সিমানটো উইথতে থ'ব বিচাৰিছে, তেতিয়া চিম্পলি আপুনি এই 5 আৰু 6ৰ মাজত থকা যিটো লাইন আছে তাত যদি ডাবল ক্লিক কৰে, অট'মেটিকেলি চাওক হাইটটো এডজাষ্ট হৈ গৈছে, যিমানটো দৰকাৰ হয় সেইটো হিচাপত এডজাষ্ট হৈ যাব। ঠিক একেদৰে ছাপ'জ মই 8 আৰু 9ৰ মাজত যদি ক্লিক কৰোঁ, চাওক এডজাষ্ট হৈ গ'ল। ঠিক একেদৰে কলমৰ ক্ষেত্ৰতো এপ্লিকেবল। যদি এটা কলম ছাপ'জ এনেকৈ আছে, দেখিছে ইয়াত গেপ বহুত আছে আৰু আপুনি বিচাৰিছে যে এইটো এডজাষ্ট হৈ যাওক, যিমানটো উইথ দৰকাৰ হয় সেইটো একৰ্ডিংলি যদি এডজাষ্ট কৰিব বিচাৰিছে, চিম্পলি C আৰু Dৰ মাজত থকা এই লাইনডালৰ ওপৰত
আপুনি মাউচটো আনিলে আৰু আনি ডাবল ক্লিক কৰিলে চক অটোমেটিক্যালি এডজাষ্ট হৈ গ'ল ওকে তো এনেধৰণে আপোনালোকে চেলৰ যিটো হাইট আছে বা উইথ আছে আপোনালোকৰ ৰিকুৱাৰমেণ্ট অনুসৰি আপোনালোকে চেঞ্জ কৰিব পাৰিব ইয়াতে আৰু এটা এডিশ্যনেল ইনফৰমেশ্যন আপোনালোকক দি থৈছোঁ লেটছ চে কেতিয়াবা এনেকুৱা হ'ব পাৰে যে কোনোবাই আপোনাক এখন ডেটা ছিট দিছে আৰু তাক আপোনাক ডিফাইন কৰি দিছে যে প্ৰতিটো কলমৰ ছাপ'জ উইথ হ'ব লাগিব ছাপ'জ লেটছ চে এটা ডেটা দিছে 8 হ'ব লাগিব বা 12 হ'ব লাগিব এনেধৰণে আপোনাৰ ডেটা দি থোৱা আছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব পাৰে চিম্পলি আপুনি গোটেই ৰ'কেইটা চিলেক্ট কৰি আপুনি ইয়াতে ৰাইট ক্লিক কৰিলে আৰু ইয়াত আপোনালোকে দেখিবলৈ পাব কলম উইথ বুলি আছে সেইটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াৰ ভেলুটো আপোনালোকে ইয়াত চিলেক্ট কৰিব পাৰিব হয়নে তো লেটছ চে মই যদি 5 চিলেক্ট কৰিছোঁ আৰু তাৰপিছত যদি মই অ'কে প্ৰেছ কৰোঁ চক 5 চিলেক্ট কৰিলে সৰু হৈ গৈছে আৰু যেতিয়া আপোনাৰ এটা ডেটা মানে নিউমাৰিক ডেটাটোৰ যিটো কলম থাকিব সেইটো যদি আপোনাৰ দৰকাৰতকৈ বেছিকৈ সৰু হৈ যায় তেতিয়া তাত থকা ইনফৰমেশ্যনখিনি এনেধৰণে হেছ দেখিবলৈ পাব ইয়াৰ মিনিং এইটোৱে যে এই চেলটো ডেটাটোৰ কাৰণে সাফিচিয়েণ্ট নহয় সাইজটো গতিকে কি হৈছে হেছকে দেখাইছে ওকে তো মই আকৌ এবাৰ কৰি দেখাইছোঁ মই কলম উইথটো গৈ ছাপ'জ মই ইয়াত 12 কৰি লৈছোঁ অ'কে কৰি দিয়াৰ লগে লগে এইটো চাওক গোটেইকেইটা চেল যদি আপোনালোকক যদি দিয়া আছিলে যে ডিফাইন কৰা আছিলে যে প্ৰতিটো কলমৰ যদি উইথটো 12 হ'ব লাগে অটোমেটিক্যালি 12 হৈ গ'ল হয়নে ঠিক একেদৰে আপোনালোকে ৰ'জতো ছাপ'জ আপোনাক যদি ডিফাইন কৰি থোৱা আছে ছাপ'জ ইয়াত বোলে আপোনাক 7-8কে লাগে তো গোটেই ৰ'কেইটা চিলেক্ট কৰি ল'লে এনেকৈ আৰু ইয়াত যদি আপুনি ৰাইট ক্লিক কৰে ইয়াত পাব আপুনি ৰ' হাইটত ক্লিক কৰাৰ লগে লগে ইয়াত চাওক 14.4 এতিয়া আছে লেটছ চে আপোনাক 20 বুলি কৈছিলে যদি 20 মই প্ৰেছ কৰোঁ আৰু তাৰপিছত যদি অ'কে কৰোঁ অটোমেটিকলি চাওক গোটেইকেইটা ৰ'ৰ যিটো হাইট আছে সেইটো 20 হৈ গ'ল অ'কে তো এনেধৰণে আপোনালোকে এক্সেলৰ ডেটাখিনি আপোনালোকে মডিফাই কৰিব পাৰিব আপোনাৰ ৰিকুৱাৰমেণ্ট অনুসৰি আপোনালোকে কলমৰ উইথ বা যিবোৰ ৰ' আছে তাৰ হাইটটো চেঞ্জ কৰিব পাৰিব আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আজিলৈ ইমানতে সামৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত কিছু নতুন ইনফৰমেশ্যনৰ সৈতে বাই বাই